আজি আমি ওলাইছো সাহিত্য সভা চাবলৈ। আজি ৰবিবাৰ হোৱাৰ বাবে যথেষ্ট ভিৰো আছিল। আকৌ আজি শোভাযাত্ৰাও চলি আছিল আৰু আজিৰ মুখ্য অতিথি হিচাপে শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসক আমন্ত্ৰিত কৰা হৈছে। বহু সময় খোজ কাঢ়ি আমি সপ্তমতম সাহিত্য সভা যিটো বজালিত অনুষ্ঠিত হৈ আছে এই ঠাইখিনি পালোগৈ। মই জনামতে সাহিত্য সভাৰ এই গোটেইখিনি 105 বিঘা মাটিত অনুষ্ঠিত কৰা হৈছে। পোনপ্ৰথমতে আমি ইয়াৰ গ্ৰন্থমেলাত সোমালো আৰু এই গ্ৰন্থমেলাত মুঠ 5 কোটি টকাৰ ব্যৱসায় হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত আকৌ আমি প্ৰদৰ্শনীত সোমালো। এই প্ৰদৰ্শনীত আকৌ নতুন পুৰণি সৰু ডাঙৰ সৃষ্ট আদি সকলোবোৰ বস্তুৱেই প্ৰদৰ্শন কৰা হৈছিল আৰু আমাৰ ডাইট বৰপেটা হাউলিও এই প্ৰদৰ্শনীত অংশগ্ৰহণ লৈছে। এই প্ৰদৰ্শনীৰ যোগেদি শিশু আৰু পিতৃ মাতৃক শিক্ষণ সঁজুলিৰ ব্যৱহাৰ আৰু উপযোগিতাৰ বিষয়ে অৱগত কৰোৱা হৈছে। এই সঁজুলি মানে হ'ল ল' কষ্ট ন' কষ্টৰ দ্বাৰা নিৰ্মিত কিছুমান আহিলা যাৰ দ্বাৰা শিশুৱে স্পৰ্শ বা অনুভৱ কৰি শিকিব পাৰে আৰু ময়ো মোৰ এটেণ্ডেঞ্চটো দি দিলোঁ। আৰু গোটেইখিনি কথা এটা ভিডিঅ'তে অহাটো সম্ভৱ হোৱা নাছিল, সেইবাবে বিজ্ঞান মেলাখন ছেকেণ্ড পাৰ্টত আহি আছে।